माता की আহি আছে আমাৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আকৌ কিও বেছি আজি বিজেপি জিতব এইবাৰ খাটাং জিতব তুমি জিকা মেলিকে নহ'লে বিজেপি হওক আমি মামাৰ পিছে পিছে যাওঁ আজি মামাৰ অলপ মিটিংখন চাওঁ ভাষণবিলাক বোলো বাপরে বাপ মিটিংত মানুষ হবে কি খবৰ ভাল খোজকাঢ়ি কিমানে আহিলে মোৰ লগত বাপৰে দিয়ক ৰঞ্জিতাটো জিকিব খোজকাঢ়াটো সাৰ্থক হ'ব লাগিবতো হয়নে নহয় জিকাটো খাটাং একদম মোৰ লগত ক'ব ভাৰত মাতা কি भारत माता की नरेंद्र मोदी रंजीत दास मैं माने की चाওঁ ডাক্তৰ বিলাকে যেতিয়া ৰোগীক পায় প্ৰথমতে এনেকে হাতখন দিয়ে এনেকে চালে মই সৰুতে ভাবি এইটো কি চাইনো পিছত গম পালো পালছটো চাই যদি ৭২ৰ আগা পিছা হয় তাৰমানে গাটো বেয়া যদি ৭২ত আছে ঠিক আছে তেনেকে মই ভাৰত মাতাটো জয় দি চাওঁ যদি টেম্পাৰেচাৰ ঠিক থাকে তাৰমানে জিকিলে আৰু আজি ইয়াত চব ঠিক আছে ৰঞ্জিত দা ইয়াত কিবা প্ৰবীণ ডেকা উঠিছে নেকি জাহাজ যেনেকে ডুবে তেনেকে প্ৰবীণ ডেকাও ডুবিলে আৰু পদুম ফুলিলে টাইটানিকৰ কথা কৈ আছে জাহাজ যাব সাগৰৰ তলত পদুম যাব দিছপুৰত হ'ব আৰু কি খবৰ ভালে আছে নহয় টিহুত মোৰ এনে মিটিং টিটিং কৰিব কম হৈছে কিন্তু টিহুত মই বাচ্চাৰ পৰাই আহোঁ টিহুৰ লগত একো কথা নাই মোৰ মামাৰ ঘৰ এতে হয় নে নহয় আৰু
এইবাৰ যেহেতু ৰঞ্জিত দা ইয়াত MLA হ'ব, গতিকে আৰু টিহুৰ সমস্যা নাই আৰু, চব হৈ গ'ল আৰু যি আছে চব ক্লিয়াৰ আৰু আজিৰ পৰাই, ঠিক আছে? গতিকে আপোনালোকে চিন্তা কৰিব নালাগে। মই খালি কেইটামান কথা কম অসমক লৈ পেলাই, তাৰপিছত